মানে মই শৰ্ট ফিল্ম এখন বনাম বুলি ভাবিছো। তো তো মানে মই মানে মোৰ ভাগৰ ভইচটো যে মোৰ বেয়া যে তো সেই হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। তো মোৰো ভাল। তো গাইজ মানে আজি 3-4দিনমান হৈ গ'ল চেনেলত কোনো ভিডিঅ' আপলোড দিয়া নাই। তো গাইজ মানে আজি এটা ধুনীয়া প্ৰেংক কল কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে থাম্বনেইল দেখি গম পাইছে কাক প্ৰেংক কৰিব লৈছোঁ। আৰু প্ৰেংক কলটো ফাৰ্ষ্ট টাইম কৰিছোঁ, অকণমান ভয় ভয় লাগি আছে। তো তথাপিতো আপোনালোকৰ কাৰণে অলপমান চেষ্টা কৰিছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো এণ্ডলৈকে চাব। তো আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভাবিছোঁ প্ৰেংকটো কৰিম, প্ৰেংক কলটো কৰিম বুলি ভাবিছোঁ দয়া দাক। তো টেঙা নিদিবাক তেখেতৰ দয়া দাৰ নাম্বাৰটো মই বাৰু কালেক্ট কৰি থৈছোঁ। তো অকণমান ভয় লাগি আছে দিয়কচোন। তো বিজি থকা মানুহ যে, তেখেতলোক বিজি থকা মানুহ, ভয় ভয় লাগে দিয়কচোন। আৰু ঘপককৈ গালি গোলাজ দি দিব পাৰে, সেইকাৰণৰ পৰা মানে অলপ বেছিকৈ ভয় লাগে। তো তথাপিতো মানে আজি ফাৰ্ষ্ট টাইম প্ৰেংক কলটো চেষ্টা কৰিছোঁ। তো আগতে এনেকুৱা এক্সপিৰিয়েঞ্চ নাই বাৰু। তো আজি ফাৰ্ষ্ট টাইম কৰিব লৈছোঁ। তো বাকী কি হয় কি নহয় বাৰু মই এতিয়ালৈকে গম পোৱা নাই। তো ধুনীয়াকৈ কৰিম এতিয়া। তো ধুনীয়াকৈ ভিডিঅ'টো তো গাইজ মানে এতিয়া ধুনীয়াকৈ নাম্বাৰ চাম্বাৰ লৈ ল'লোঁ আৰু কোনো স্ক্ৰিপ্ট লিখা নাই দিয়ক। তো মাইণ্ডত যি আহে মানে ভাবি ভাবি কৈ দিম আৰু যি হয় যি নহয় মানে। তো সেইটো আৰু ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই দিব। তো কি হয় কি নহয় নাজানো, ভয় লাগি আছে, বহুত ভয় লাগি আছে। তো এটা ধুনীয়া নিজান ঠাইত ৰখি লৈছোঁ। প্ৰভু দিয়ক। আৰু এতিয়া ধুনীয়াকৈ দয়া দালে ফোন লগাম। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ মানে এতিয়া ধুনীয়াকৈ ফোনটো লগাই দিছোঁ। ভয় ভয় লাগি আছে দিয়ক, কি নহয় কি নহয়। তো এতিয়ালৈকে বাৰু বৰ্তমানলৈকে ৰিচিভ কৰা নাই। যদি ফোনটো পিক আপ হৈ যায় মানে ধুনীয়াকৈ কি কি ক'ব লাগে মাইণ্ডত ভয় লাগিছে দিয়ক, বহুত ভয় লাগিছে। কৃষ্ণ। আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ। তো গাইজ মানে প্ৰথমবাৰ মাৰিলোঁ, কোনো ৰিচিভ নকৰিলে, কলটো ব্যস্তও থাকিব পাৰে। তো সেইকাৰণৰ পৰা মানে আৰু এবাৰ ট্ৰাই কৰি চাওঁ। তো ভয় ভয় লাগি আছে, মানে ভয় ভয় মানে কি ক'ম কি নক'ম, স্ক্ৰিপ্ট লিখা নাই যিহেতু সেইখনৰ পৰা অলপ তকমক লাগি আছে। আৰু এবাৰ ট্ৰাই কৰোঁ দিয়ক। আপুনি কল কৰি থকা ব্যক্তি। তো গাইজ মানে দুবাৰ মাৰিলোঁ। তো প্ৰেংক কলটো ছাকচেছফুল নহ'ব চাগে। তো আৰু ডিষ্টাৰ্ব কৰিব অকণমান প্ৰব্লেম পাইছোঁ, কিয়নো ভিডিঅ' চিডিঅ' বনাই থাকিব পাৰে, সেইকাৰণৰ পৰা মানে আৰু ট্ৰাই কৰিব বেয়া পাইছোঁ। এতিয়া বেলেগ কাক কৰিব পৰা যায় সেইটোকে ভাবিছোঁ এতিয়া। তো এতিয়া সেনেকৈ বিশেষকৈ বেলেগৰ নাম্বাৰো নাই বাৰু, আৰু সেনেকুৱা প্ৰেংক কল কৰিবলগীয়া মানুহো নাই। তো আৰু এবাৰ ট্ৰাই কৰি চাওঁ ন, যদি এবাৰ যদি ৰিচিভ নকৰে কি হয় দেখা যাব। ট্ৰাই কৰি চাওঁ। তথাপিতো আজি মানে প্ৰথম কৰিছোঁ, আজি যাত্ৰাখন যাতে বেয়া নহয়। তো সেইটো আৰু প্ৰেংক কল দিবলৈ চেষ্টা কৰিছিলোঁ, সেয়া আজি প্ৰথমতেই যাত্ৰাখন বেয়া দিয়কচোন। তথাপিতো ছাপোৰ্ট কৰিব দেই। ৰ'ব ৰ'ব এইবাৰ কৰি চাওঁ। তো গাইজ মানে ৰিচিভ কৰা নাই এতিয়ালৈকে। ৰিচিভে কৰা নাই ফোনটো। তো
কি ক'ম আৰু বাকী বাদ দিয়কচোন, ফোনটোৱে ৰিচিভ কৰা নাই বৰ্তমানলৈকে। তো ৰিচিভ কৰা হ'লে ভাল লাগিলে হ'লে দিয়কচোন, এতিয়া বৰ্তমান ৰিচিভেই নকৰা হৈ থাকিলে, এতিয়া কি কৰোঁ বাৰু। ট্ৰাই কৰিম, আকৌ এবাৰ ট্ৰাই কৰিম। তো চাই থাকিব নেকি ভিডিঅ'টো। A few moments later. ফোনটো মাৰিছোঁ মানে ফোনটো ৰিচিভ কৰা নাই আকৌ। ফোনটো চাইলেণ্ট হৈছিলে, কোৱা এতিয়া ৰিচিভ কৰিলো নহয়। দয়া দাম মানে মই মানে ধেমাজিৰ পৰা ক'লোঁ। কোৱা। দাদা মানে মই শ্বৰ্ট ফিল্ম এখন বনাম বুলি ভাবিছোঁ। তো মানে মই মানে মোৰ ভাগৰ ভইচটো যে মোৰ বেয়া যে। কিনো বেয়া, ঠিকেইটো আছে। তো সেইকাৰণে পৰা মানে মই ভাবিছোঁ আপুনি ভইচ অভাৰ কৰি দিব বুলি। কিন্তু তোমাৰ ভইচটো বেয়া, ঠিকেইটো আছে, কেলে বেয়া বুলি কৈছা নিজকে? নহয় মানে সকলোৱে কয় যে। সকলোৰে লগত তুমি নিজকে তেনেকে কিয় ভাবা? নহয় মানে ভাবিবলগীয়া হৈ যায় মানে। নালাগে ভাবিব, তোমাৰ ভইচটো ঠিকে আছে, নিজে কৰা যি কৰা। নহয় আপুনি কৰি দিব নোৱাৰিব নেকি? পাৰিম বাৰু, ক'ত ঘৰ তোমাৰ? মই ধেমাজি গোগামুখৰ পৰা কৈছোঁ। নামটো? মোৰ নামটো ৰঞ্জিত হয়। আচ্ছা, পঢ়ি আছা নে কিবা কৰি আছা? মই বৰ্তমান বাৰু BA ফাৰ্ষ্ট চেমত আছোঁ। তো ফাৰ্ষ্ট টাইমৰ কাৰণে মই শ্বৰ্ট ফিল্ম এখন বনাম বুলি ভাবিছোঁ মানে। বুজি পাইছোঁ। আপুনি কৰি দিবনে বাৰু? কৰি দিম দিয়া। আপোনাৰ মানে ভইচটো ভাল লাগে যে। প্ৰেংক কল কৰি আছা বুলি গম পাইছোঁ, বাট ইমান এটা পাৰফেক্ট হোৱা নাই আকৌ দেই। কি কৈছে দাদা? একো নাই কোৱা, মই কৰি দিম বাৰু, গম পাইছোঁ মোৰ ভইচটো ধুনীয়া। দাদা আপুনি কি প্ৰেংক কল কৰিছোঁ বুলি ভাবিছে নেকি? নাই বাবা, মই লগৰ এটাক কৰিলোঁ কিবা এটা। হয় নেকি? দাদা মানে 2-3 দিনৰ ভিতৰতে কৰি দিব লাগিছিলে মানে। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি তো গাইজ মানে হোল্ডত ভৰাই দিলে। তো কিবা এটা কৰিব কৰি দিব লাগিব কামটো মানে। কৰি দিব ন? তোমাৰ ভইচটো ভালদৰে অহা নাই, লাগি আহিছে। দাদা মানে নেটৱৰ্ক পোৱা নাই হা। কৰি দিবনে? তিনিবাৰ কৰিলোঁ দেখোন, কৰি দিম খং উঠিছে নেকি দাদা? হয় নেকি? তো দাদা মানে শ্বৰ্ট ফিল্মখনৰ নাম ৰাখিছোঁ জীৱনৰ সংগ্ৰাম। ধুনীয়া নাম। তো দাদা মানে আপোনাৰ ঘৰটো কোন জেগাত আছিলে? দেৰগাঁও ন? হয় নেকি? তেতিয়া মানে দাদা আপুনি ধেমাজিলৈ আহিব পাৰিবনে? বাপৰে ৰাম। হেল্ল'। অলপ পাছত পাতিম দিয়া, ইয়াত হাল্লা হৈ আছে অলপ। হয় নেকি? আকৌ হয় নেকি, তোমাৰ এই হয় নেকিটো খুব ভাল লাগে, হয় নেকি? হয়, ইয়াত হাল্লা হৈ আছে, পাছত পাতিম দেই। ঠিক আছে দিয়ক দাদা। তো গাইজ মানে প্ৰথমতে প্ৰেংক কলটো ৰিচিভ কৰোঁতে মোৰ মানে কেমেৰাটো অফ কৰি থোৱা আছিলে, তো ফোন মাৰি আছিলোঁ ৰিচিভ কৰি দিলে ঘপককৈ। তো মানে প্ৰথম কৰিছোঁ যিহেতু ইমান ছাকচেছফুল হ'ব পৰা নাই। দাদাই গম পাই গৈছে মানে অলপ প্ৰেংক কল কৰিছে বুলি। তো সেইটো আৰু বহুত ভয় খাইছিলোঁ। আৰু মাইক চাইক অন আছিলে নে নাছিলে মই গম পোৱা নাছিলোঁ বাৰু। এতিয়া দেখিছোঁ বাৰু বৰ্তমান ঠিকে আছে। যেতিয়া ফোনটো ৰিচিভ কৰিছিলে তেতিয়া মানে মোৰ
অফ হৈ আছিলে, কি হ'ব কি হৈ গ'ল আৰু গম নাপালোঁ ঘপককৈ। তো অভ্যাস নাই যিহেতু প্ৰেংক কল কৰা, তো স্ক্ৰিপ্টটো লিখি লোৱা হ'লে ভাল আছিলে চাগে, যিহেতু লিখি লোৱা নহ'ল। ছাকচেছ মানে ছাকচেছ হ'ল বুলি ক'বও পাৰি, আৰু নিজৰ বাবে অলপ ভাল নহ'ল চাগে, তো তথাপিতো চেষ্টা কৰিলোঁ। তো ইমানে, এতিয়া আৰু দয়া দাক ক'ম বুলি ভাবিছোঁ। তো দয়া দাই পিছত কল কৰিম, হুলস্থুল হৈ আছে বুলি কোৱা দেখি কি কৰোঁ কি নকৰোঁ লাগিছে। কৈ পিনাখনি ফোনটো কৰি পিনাখন কৈ দিওঁ নে নকওঁ সেনেকুৱা আগতে লাগিছে মানে। তো বাদ দিয়ক, নকওঁ চাগে। তো আৰু ভৱিষ্যতলৈ দয়া দাক এবাৰ প্ৰেংক কল কৰিব চেষ্টা কৰিম। তো মানে শুনাকে কৈছিলোঁ যে এতিয়া শুনা ষ্টাইলতে অকণমান কথাটো আহি গৈছে, একো নাই দিয়ক। তো প্ৰথমৰখিনি আপোনালোকে ৰেকৰ্ড হৈ নাথাকিলে, আই এম চ' চৰি, দিব নোৱাৰিলোঁ সেইখন মানে নিজৰ ভুলৰ বাবে। মই কেমেৰাটো অন কৰি লৈ পিনে কল কৰিব লাগিছিলে। মই কেমেৰাটো অফ ৰাখিছিলোঁ কিয়নো মোৰ বেটেৰী একেবাৰে কম আছিলে, সেইকাৰণৰ পৰা মানে সেইটো আৰু। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব।